Porbotjarayaw raयजो राजाफ्रा सासे ड्राग्स बाहायगिरिखौ हमदों। Porbotjaraनि काजिगाव पुलिस थानानि सिङाव थानाय डिबिटलायाव ड्राग्स बाहायबाय थानाय समावनो आसुनि मावथि आरो ओनसोलनि रायजो राजाफ्रा हमनो हायो। ड्राग्स बाहायगिरिखौ आलम गनस सेनं गेरामारिनि आब्दुल मतलेब होननानै सिनायथिदों। हमनो हानाय लाइमोननिफ्राय ड्राग्सजों बुंफबनाय गंसे कन्टेनार, गंब्रै लांदां कन्टेनारजों लोगोसे गंथाम सिरिन्जखौ बोखांनो हायो। जाथायनि बागै पुलिसनो खौरां हरनायनि उनाव पुलिसआ जाथायथिलियाव नुजाथिफैनानै ड्राग्स बाहायगिरिखौ हमना लाङो। আজি আমাৰ দেৱীতলা অঞ্চলত আমাৰ পৰ্বতজৰা জিলা আমচুৰ তৎপৰতাত আমি বহুদিনৰ পৰা চেষ্টা কৰি আছোঁ। এই ড্ৰাগছ মাফিয়াটো আমি ধৰিবৰ কাৰণে আজি আমি এজন ড্ৰাগছ সেৱনকাৰী আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি এইটোৱে বিচাৰিছোঁ যে এই বৃহত্তৰ অঞ্চলত যাতে কোনো ধৰণৰ ড্ৰাগছৰ যাতে বেহা নহয়, আমি এইটোৱে দাবী উত্থাপন কৰিছোঁ পৰ্বতজৰা জিলা আমচুৰ পৰা, যাতে এই যুৱ প্ৰজন্মক যাতে ধ্বংসৰ গৰাহত যাতে নাযায়। আমি আমচুৰ ফালৰ পৰা বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ যে যাতে ড্ৰাগছটো বন্ধ হয়। যুৱকজনৰ নাম কি? যুৱকজনৰ নাম হ'ল আব্দুল মতলেব। কোন থানাৰ আণ্ডাৰত পৰে? এইটো গৌৰীপুৰ থানাৰ আণ্ডাৰত পৰে। আমাৰ পৰ্বতজৰাত আমি ধৰা পাইছোঁ। দেখা গৈছে বহুত দিনৰ পৰা কিন্তু ড্ৰাগছৰ বেহা চলি আছে আৰু ৰাইজেও কিন্তু বহুত তৎপৰতা কৰিছে। আৰক্ষীৰ ভূমিকাও কিন্তু অকণমান সন্দেহজনক ক'ব লাগিব, কাৰণ যিহেতু যিজন খায় তাকে ধৰিবলৈ সক্ষম হয়, কিন্তু পেডলাৰ যিজন থাকে তেখেতে কিন্তু ধৰিবলৈ সক্ষম নহয়। কি ক'ব? একচুৱেলি আমি পুলিচ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে যি ড্ৰাগছ মাফিয়া আছে অতি সোনকালে তাক কৰেক্ট কৰি যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে। আমি এইটোৱে দাবী উত্থাপন কৰিছোঁ কোকৰাঝাৰ পুলিচ প্ৰশাসন তথা SP মহোদয়ক। আমি অতি সোনকালে যাতে এই ড্ৰাগছ মাফিয়াটো ধৰা পৰে, আমি এইটোৱে দাবী উত্থাপন কৰিছোঁ পৰ্বতজৰা জিলা আমচুৰ পৰা।